হেল্ল' এভৰিৱান, মই ৰাখি মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ। মই অকণমান দেৰিকৈ এঠাইলৈ ওলাই যাম। ক'ত যাওঁ আপোনালোকক দেখুৱাই যাম। তো স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো এতিয়া ওলাওৱে, লগৰজনীকো ওলাব দিছোঁ, লগৰজনীৰ লগতে যাম। তো ব'লক। এয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া লগৰজনী ফোন কৰিব, ফোন কৰিলে ওলাই যাম মই। তাই হোৱা নাই, তাই ওলাই আছে। তো আপোনালোকক তাতে যাই লগ পাইছোঁ দিয়ক। এয়া ৰাস্তাত আকৌ তাইক ৰখি আছোঁ মই, তাই আহি পোৱাই নাই। এয়া আহি পালে দিয়ক, তো এতিয়া যাম। আমি যে আহিম বুলি কৈছিলোঁ জেগাটো, এয়া চাওক, হৰগৌৰী মন্দিৰ আমাৰ কাষতে থকা। তো আহি পালোঁ। মন্দিৰটো চাওক কি ধুনীয়া বনাইছে। আমি আহোঁতে ৰং কৰা নাছিল, এতিয়া ৰং কৰিছে আৰু এইটো ফটো উঠাত দিছে। ভাল লাগে ন জাগাখিনি, হয় না? এতিয়া ৰাস্তা মাৰা হৈছে। গাইজ, এই হৰগৌৰী মন্দিৰটোৰ 1 জানুৱাৰীৰ দিনা ইয়াতে বহুত মানুহ হয়। তো আপোনালোকেও আহিব, বহুত মানুহ হয় ইয়াতে। বলক, ইয়াতে এটা পুখুৰী আছে, পুখুৰীটো চাওক। এয়া মন্দিৰৰ পিছফালে। আম খাবাই বোলে তাই, আম খাবাই। এই পুখুৰীটো এতিয়া সেই মাৰি থৈ দিছিল যাব নোৱাৰাকে। গিলা মাছ উইতে মোবাইলত দেখা পায়, এইবিলাক মাছ। বাঁহ দি থৈ দিছি, যাবা নোৱাৰি আৰু আগফালে। ফটো উঠি ল'লোঁ ইয়াতে। কেনে অৱস্থা দেখোন। তো আছোঁ আৰু অলপমান টাইম। এফালে এইটো গেট আছে, এইটো। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ, এতিয়া বৰম্বৰ ৰাস হৈয়ে যাম। একবাৰ ৰাস খাম, দিনৰ ৰাস চাই যাম আমি ন। তো বলক, ৰাতিও দেখাম, দিনতো দেখাম এতিয়া। এয়া ৰাস আহি পালোঁ আৰু বেলেগ চাইডে নাযাওঁ আৰু, কাৰণ ভাল নালাগে এনেকৈ যাবলৈ। আৰু গাড়ীৰ ওপৰতে বহি পেলাই চাইছোঁ অকণমান। আৰু মোৰ লগৰজনীয়ে মুখ ফুলাইছে ৰাইজ, কাৰণ তাই বোলে ৰাতি বোলে গোসাঁই দেখা নাপায়, এতিয়া যাবলৈ ওলাইছে। মই বোলো নাযাওঁ বুলি কোৱা দেখোন মুখখন ফুলাইছে। তো এতিয়া ঘৰত লগ পাইছোঁ। এয়া তাইক ৰাস্তাত নমাই দিলোঁ, কাৰণ আমাৰ যিহেতু অকণমান ভিতৰত ঘৰ হয়, মই ভিতৰৰ ফালে যাব লাগিব। তো বলক, মই এতিয়া ঘৰলৈ যাওঁ। ঘৰ আহি পালোঁ দিয়ক ৰাইজ। মই ভাবি আছিলোঁ এইটো ভিডিঅ' আৰু ৰাতি যিহেতু ৰাস চাবলৈ যাম, ৰাসৰ ভিডিঅ'টো একেলগে দিম বুলি ভাবিছিলোঁ, কিন্তু নাই, তেনেকৈ দিলে ভাল নালাগিব, সেইটো মই ভাবিলোঁ। ৰাসৰ ভিডিঅ' আহি আছে জল্দি। তো এইটো ভিডিঅ' ফাৰ্ষ্ট চাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো ৰাসৰ ভিডিঅ' আহি আছে জল্দি। তো এতিয়ালৈ আহিছোঁ, বাই।